খাস লেন হয়তো কেতিয়াবা গভর্নমেন্ট যদি রিয়েলাইজ করে বা প্রয়োজন বোধে তেওঁলোকে এটু উচ্ছেদৰ এটা ব্যৱস্থা ৰাখে কিন্তু যে ধৰণৰ উচ্ছেদ আমি দেখা পাই আছো গোৱালপাৰা হাছিলাবিৰ আদি কৰি তো মানুহবিলাকক মোৰ মতে মানুহবিলাকক এটা সময় দিব লাগিব তাৰ পিছত পুনৰ সংস্থাপনৰ কথাটো গভৰ্নমেন্ট দায়িত্ব ল'ব লাগিব এইখিনিতো মিনিমাম থাকিব লাগিব মই আশা কৰিম যে নিশ্চয় এইখিনি ৰাখিব লাগিব সব প্ৰথম কথাটো হ'ল যে উচ্ছেদ খাস লেন হয়তো কেতিয়াবা গভর্নমেন্ট যদি রিয়েলাইজ করে বা প্রয়োজন বোধে তেওঁলোকে এটু উচ্ছেদৰ এটা ব্যৱস্থা ৰাখে কিন্তু যে ধৰণৰ উচ্ছেদ আমি দেখা পাই আছো গোৱালপাৰা হাছিলাবিৰ আদি কৰি তো মানুহবিলাকক মোৰ মতে মানুহবিলাকক এটা সময় দিব লাগিব তাৰ পিছত পুনৰ সংস্থাপনৰ কথাটো গভৰ্নমেন্ট দায়িত্ব ল'ব লাগিব এইখিনিতো মিনিমাম থাকিব লাগিব মই আশা কৰিম যে নিশ্চয় এইখিনি ৰাখিব লাগিব বাকি 2011 চনত কিন্তু কংগ্ৰেছ চৰকাৰে এই আইনটো বনাইছিল এটু বেলেগে বনোৱা নাছিল তাৰ পিছত ধৰক মানকাছৰৰ কথাটো এনেকুৱা হ'ব যে ফৰেষ্ট ল্যান্ড যিবিলাক আছে এটু ফৰেষ্ট ৰিজাৰ্ভ কৰিব বিচাৰিছে আৰু এটু গোটেই অসমতে ইনষ্ট্ৰাকচন দিছে গতিকে গোটেই অসমত যেতিয়া ইনষ্ট্ৰাকচন দিব ফৰেষ্ট ল্যান্ড টু ফৰেষ্ট ৰিজাৰ্ভ কৰিব তেওঁলোকে বেৰিয়াৰ দি পেলাই এটু ক্লোজ কৰিব তো এটুতো কৰিব পাৰে ঠিক আছে তাৰ পিছতো মই তেওঁলোকক তেখেতসকলৰ মই বহিছিলোঁ প্ৰশাসনৰ লগত বহিছিলোঁ মই ৰিকুৱেষ্ট এটা কৰিছোঁ যিবিলাক হয়তো 30 40 50 বছৰৰ পৰা বসতি কৰি আছে বজাৰ হৈছে বহুত পুৰণি বজাৰ য'ত সমতল এৰিয়া য'ত পাহাৰৰ পৰা বহুত ডিষ্টেঞ্চত আছে যাতে এই ক্ষেত্ৰত যাতে এটা ৰেহাই দিয়ে বা এটা কনসিডাৰ কৰে তাৰ কাৰণে মই ৰিকুৱেষ্ট ইতিমধ্যে কৰিছোঁ আৰু মই অলপ চাই আছোঁ যদি মই এমএলএ নহয় এমএলএ থাকিলে হয়তো অফিচিয়েলি মই বহুতখিনি জানিব পাৰিলোঁ হয় তথাপি মই জানাৰ চেষ্টা কৰি আছো যে মানুহবিলাকক কেনেকৈ এটা সুস্থিৰ অৱস্থাত যাতে এই ব্যৱস্থাটো হৈ যায় আৰু বাকিখিনি য'ত জনজাট বেছি আছে য'ত টাউন এৰিয়া য'ত গাড়ী ঘোড়া বেছি মানুহ অলপ ৰাছ বেছি হয়তো দুই এটা জায়গাত অলপ হয়তো তেওঁলোকে এটা কিবা কৰিব পাৰে এটা বিশেষ মই শুনা মতে 3টা স্পট 4টা স্পটত তেওঁলোকে ব্যৱস্থা হাতত ল'ব আৰু তাত ইনহাইজিনিক অৱস্থা হৈছে মানে যান জঁট বেছি হৈ আছে য'ত মানুহৰ অসুবিধা হৈ আছে গাড়ীবিলাক পাৰাপাৰ অসুবিধা হৈ আছে বজাৰৰ ক্ষেত্ৰতো অসুবিধা হৈছে য'ত থাউজেণ্ড মানুহ এনি টাইম এনিহুৱেৰ তাত অহা যোৱা কৰি আছে এনেকুৱা 2-3টা স্পটত হয়তো কিবা এটা পদক্ষেপ ল'ব খাসলেণ্ডত যিবিলাক মানুহ বহুত দিনৰ পৰা বসতি কৰি আছে তেওঁলোকে হয়তো ভূমিহীন মানুহ তেওঁলোকে হয়তো নদী ভংগৰ মানুহবিলাকে তাত বসতি কৰা বেছিভাগ আৰু মই ভাবো যে এই আইনটোতো অসম চৰকাৰ কৰিছিল 2011 চনত কংগ্ৰেছ চৰকাৰ কৰিছিল তো কংগ্ৰেছ চৰকাৰে আকৌ আজি এটো বিৰোধিতা কৰাৰ চেষ্টা কৰি আছে এই আইনটো নহলে তো আজি প্ৰবলেম নহল হয় তাৰ উপৰিও কংগ্ৰেছ চৰকাৰে ৰাজত্ব কৰিছে 60-70 বছৰ তো কংগ্ৰেছ চৰকাৰে কিয় ভূমিহীন মানুহক কিয় পাট্টা নিদিলে তেওঁলোকক তো পাট্টা দিয়াৰ কথাটো তো বাৰে বাৰে কথা দিছিল প্ৰত্যেকটো মেনিফেষ্টত ইলেকশ্যনৰ আগে মেনিফেষ্টত তেওঁলোকে আগতীয়াকৈ কয় যে আমি ভূমিহীন মানুহক পাট্টা দিম মেধি পাট্টা দিম ক'ত পাট্টাটো তেওঁলোকে দিয়া নাছিলে যাৰ ফলত আজি ইয়াৰ লগতে মই অপ্ৰাসংগিক হলেও কিছুমান কথা কম মই যে আজি ডিটেনশ্যন কেম্পটো তাৰ লগতে মই আনিছোঁ কংগ্ৰেছৰ কিছু কীৰ্তিকলাপৰ কথা কম ডিটেনশ্যন কেম্পটো কিয় প্ৰয়োজন কিছুমান কেছ থাকে কোৰ্টৰ আণ্ডাৰত কোৰ্টত চলি থকা বাকি মানুহবিলাকক আবদ্ধ কৰি 4 বছৰ 10 বছৰ কৰি ধৰি ৰাখাৰ কাৰণে এটো কোন সংবিধানত লিখা আছে কোন আইন আছে যে ডিটেনশ্যন কেম্প এটা নামাকৰণ দি পেলাই এই মানুহবিলাকক তাৰ ভিতৰত সোমাই দিয়া এটো কংগ্ৰেছ আমলত ৰকিবুলেশ্যনৰ নেতৃত্বত কিয় কৰিছিল এটো আজি কথাবিলাক মনত কৰি দিয়াটো উচিত তাৰ পিছত ডি ভোটাৰটো আজি কিমান বছৰৰ পৰা এটা সমস্যা হৈ আছে ডি ভোটাৰটো আমি দেখা পোৱা আমাৰ মানুহবিলাক যেতিয়া বাহিৰত কাম কৰিব গৈছিল আজি 20-25-30 বছৰৰ পৰা ভুগি আছে ধৰি পেলাই সিধা থানাত লৈ যোৱা আৰু ডি ভোটাৰৰ নটিফিকেশ্যন কৰা কিন্তু ডি ভোটাৰটো এনেকৈ ৰাখি দিলে ডি ভোটাৰটো সমাধান কৰিব তেওঁলোকে ইচ্ছা এবাৰো কৰা নাই এনআৰসি সুপ্ৰিম কোৰ্টৰ পৰা বাৰে বাৰে কোৱা হৈছে অসম চৰকাৰক কংগ্ৰেছ আমলত কিন্তু তেওঁলোকে এনআৰসিটো কিয় সমাধান নকৰিলে যদি এনআৰসিৰ সমাধান তেওঁলোকে সুপ্ৰিম কোৰ্টৰ ইনষ্ট্ৰাকচন মতে যদি কৰিলেহেঁতেন তেনেহ'লে এনআৰসিটো তেতিয়া ফুল ফ্লেজড সমাধান হ'ল হয় কংগ্ৰেছৰ নেতৃত্বত যেহেতু কংগ্ৰেছ 15 বছৰ কন্টিনিউ চৰকাৰ আছিল তো আইএমডিটি এক্টটো বাতিল যেতিয়া হৈছিল আপোনালোকে এতিয়া নিশ্চয় লক্ষ্য কৰিছিল যে অসম চৰকাৰ নিমাত আছিল অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আইএমডিটি এক্টখন বাতিল হৈছিল বুলি সংখ্যালঘু মানুহ আজিও কয় নেলিৰ ঘটনাটো প্ৰি প্লেনিং আছিল নেলিৰ ঘটনা যেতিয়া সংঘটিত হৈছিল তাৰ আগত তাত সিআৰপি কেম্প আছিল ৰাতিপুৱা সিআৰপি কেম্পটো তাৰ পৰা আঁতৰাই দিয়া হৈছিল
তাৰ পিছত এই থাউজেণ্ড এণ্ড থাউজেণ্ড মহিলা আৰু বাচ্চাবিলাকক নৃশংসভাৱে হত্যা হৈছিল গতিকে সেইটোতো কংগ্ৰেছ আমলত হৈছিল গতিকে কংগ্ৰেছ আজি কি কথা ক'ব বিচাৰিছে কংগ্ৰেছে সকলো সমস্যাবিলাক বৰ্তি ৰাখি ভোট বেংক হিচাপে মাইনৰিটিক এটা ব্যৱহাৰ কৰি আহিছে কিন্তু আজি তেওঁলোকে যি চেষ্টাই কৰক আমি চেষ্টা কৰিম আমি সংখ্যালঘু মানুহৰ ওচৰত যাম আৰু এই কথাবিলাক ভালকৈ বুজাই দিম যে যিমান সমস্যা আজি দেখা দিছে এই সমস্যাবিলাক কংগ্ৰেছে ক্ৰিয়েট কৰা তো চাউল খোৱা যিটো ঘটনা নৰসিংবাৰী BTAD তাৰপিছত আমাৰ মানকাছৰতে প্ৰায় 30জন মানুহ হত্যাকাণ্ড 3 বছৰত এজন অফিচাৰ আহিছিল নেকি এটা মানকাছৰ LACৰ পৰা 30জন মানুহ হত্যাকাণ্ড হৈছে আৰু নিৰুদ্দেশ আজিও হৈ আছে নহ'লে কমচে কম 20-30জন নিৰুদ্দেশ হৈ আছে এটা কেছ লৈছে নেকি নেলিৰ ঘটনাত এটা কেছ হৈছে নেকি তাৰ কোনো ৰায় হৈছে নেকি গতিকে এনেকৈ প্ৰত্যেকটো যিবিলাক ডাঙৰ BTAD কি হৈছে যিমান মানুহ মৰিছে যেনেকৈ নৃশংস হত্যাকাণ্ড চলিছিল মই 3 মাহ তাত ভিতৰত আছিলোঁ ক'ত মইতো দেখা নাছিলোঁ যে এজন পুলিচে এদিনৰ কাৰণে কাৰোবাক নিৰাপত্তা দিছে মইতো দেখা নাই গতিকে সকলোখিনি প্ৰি প্লেনিং ভোট বেংকৰ কাৰণে কংগ্ৰেছে কৰিছে আৰু যিমান ক্ষতি মাইনৰিটিক কৰিছে আজি কংগ্ৰেছে কৰিছে টিকেট বিক্ৰী কৰা এটা দল যাক নেতৃত্ব দিব ৰাইজৰ সকলোখিনি দায়িত্ব অৰ্পণ কৰিবাতো তুমি ভালকৈ কাম কৰিবা নিষ্ঠাবান হৈ ৰাইজৰ প্ৰতিনিধিত্ব কৰিবা সেই ব্যক্তিক পইচা লৈ যদি পঠিয়াই দিয়ে তেনেহ'লে সেই ব্যক্তি কি কৰিব এই দলটো এনেকৈ আজি শেষ অৱস্থাত গৈছে মই শিয়ৰ মই নিশ্চিতভাৱে ক'ব পাৰিম 2026ত যিটো ইলেকশ্যন হ'ব আপোনালোকে চাব যে 90ৰ ঘৰত মিত্ৰজোঁট যাব আৰু মৃতপ্ৰায় অৱস্থাত কংগ্ৰেছ যাব যেনেকৈ বংগ বিহাৰ উৰিষ্যা আপুনি গুজৰাট চাওক আজি মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ আপুনি তামিলনাডু যিবিলাক 40 বছৰত গুচি গৈছে এবাৰ যদি গৈছে তাৰপিছত 40 বছৰতো এবাৰো তেওঁলোকে গভৰ্ণমেণ্ট হ'ব পৰা নাই আৰু আপোনালোকে চাওকচোন বংগ বিহাৰ উৰিষ্যা উত্তৰ প্ৰদেশ বা এই ষ্টেটবিলাকত আৰু সম্ভাৱনা আছে নেকি যে তেওঁলোকে পুনৰ আকৌ চৰকাৰ গঠন কৰিব পাৰিব অসমতো ঠিক একেই ট্ৰেডিশ্যন মানে এটা গতি চলি আছে যে অসমতো চাব যে এইটো 30-40-50 বছৰত গুচি যাব এওঁলোকৰ কীৰ্তিকলাপ মই যেতিয়া MLA আছিলোঁ এছেম্বলিত ৰিটায়াৰ্ড হৈছে মুছলিমবিলাক মাইনৰিটি মানুহ ৰিটায়াৰমেণ্ট হৈছে মই দেখিছোঁ বহুত মই এপ্লিকেশ্যন কৰাইছিলোঁ মই ৰিকমেণ্ড কৰাইছিলোঁ কিন্তু 15 বছৰত এছেম্বলি অসম সচিবালয় আৰু জনতা ভৱন ছেক্ৰেটেৰিয়েট ক'ত সংখ্যালঘু মানুহটো এজনৰ চাকৰি হোৱা নাই মই দেখা নাই মইতো ট্ৰাই কৰিছিলোঁ মোৰ সমষ্টিত এজন মানুহৰ চাকৰি এটা হোৱা নাই তোমাৰ এছেম্বলি আৰু জনতা ভৱনত মোৰ 15 বছৰ মই জানামতে গতিকে তেওঁলোকে কৰ্মসংস্থানো দিয়া নাই তেওঁলোকে আমাৰ ডেভেলপো কৰা নাই কমিউনিকেশ্যন টোটালি কলাপছ কৰি ৰাখিছিল এডুকেশ্যন কলাপছ হেল্থ কলাপছ বাকীখিনি যিবিলাক মিনিমাম যিবিলাক আমাৰ প্ৰাপ্য আছিলোঁ সেইখিনিও আমাক দিয়া নাই কাৰণ আমি আবদ্ধ থাকোঁ আমি যাতে তেওঁলোকৰ কথাত আমি বিশ্বাস কৰোঁ তেওঁলোকে যি কয় আমি ভয় কৰোঁ আৰু কংগ্ৰেছ পাৰ্টিটো আমাৰ ভোট বেংক হিচাপে আমি ব্যৱহাৰ কৰি থাকিম এই কৰি আজি আমাৰ মাইনৰিটি মানুহক কি অৱস্থাত লৈ গৈছে এই অৱস্থাৰ পৰা আমি আগুৱাই যাব লাগিব আমাক সচেতন হ'ব লাগিব আৰু আগন্তুক দিনক আমি প্ৰেক্টিকেলি চাব লাগিব যে আমি কেনেকৈ ছাৰ্ভাইভ আকৌ কৰিব পাৰোঁ গতিকে এনেকৈ খালি প্ৰতিবাদ কৰা আৰু এটা সময়ত ইলেকশ্যনৰ সময়ত আমি ভুল পথেৰে পৰিচালিত হৈ আমি আকস্মাত এটা চিন্তা কৰি কাৰোবাক ভোট দিয়া এইটো ক্ল'জ কৰিব লাগিব আৰু আগতীয়াকৈ আমাক প্লেনিং কৰি আমাক আগুৱাব লাগিব সংখ্যালঘু মানুহবিলাক মই অলপ আগতেও কৈছিলোঁ যে আমাৰ প্ৰায় 50-60 বছৰৰ পৰা যেনেকৈ ইৰ'শ্যন হৈ আছে নদী ভংগ হৈ আছে কিমান থাউজেণ্ড এণ্ড থাউজেণ্ড বিঘা মাটি এইবিলাক বাংলাদেশত গুচি গৈছে চকুৰ আগত এতিয়া আমাৰ হাতচিঙৰি যেনেকৈ আহি পাইছে প্ৰায় হাতচিঙৰি আহি পাইছে কোকাডাঙা মালিয়াংগা এনেকৈ কিমান বছৰ পৰা ইৰ'শ্যন হৈ আছে জলেশ্বৰ কি অৱস্থাত গৈছে হাজিৰাত কি অৱস্থাত গৈছে এইবিলাক গোটেইটো ব্ৰহ্মপুত্ৰ হৈ গৈছে য'ত এটা সময়ত আমাৰ কাইম মাটি আছিল এই মানুহবিলাকতো কেতিয়াও কৰ্মসংস্থানৰ ব্যৱস্থা কৰা নাই অল্টাৰনেটিভ ব্যৱস্থা কৰা নাই এওঁলোকে যাব ক'ত এইটো প্ৰেক্টিকেলি চাব লাগিব মোৰ আৰ্নেষ্টলি ৰিকুৱেষ্ট সকলোৱে এই ক্ষেত্ৰত মনোনিৱেশ দিব লাগিব এই মানুহবিলাক যাব ক'ত এবাৰ নহয় 2বাৰ 3বাৰ 4বাৰকৈ ইলেকশ্যন হৈছে তাৰপিছতে সেই মানুহবিলাকক অসম চৰকাৰ 50 বছৰত কংগ্ৰেছ চৰকাৰ এইটো চিন্তা কৰিব লাগিছিল এবাৰো চিন্তা কৰা নাই এওঁলোকে ক'ৰবাত গৈ যদি এটা আশ্ৰয় লৈছে তাৰ পৰাও সেই আশ্ৰয় লোৱাটো মই 40 বছৰ 50 বছৰ হৈ গ'ল তো সেইবিলাক মানুহকতো পাট্টা দিয়াৰ ব্যৱস্থা নকৰিলে আজি মানুহবিলাক ক'ত যাব আজি যাব ক'ত অল্টাৰনেটিভ ব্যৱস্থা কৰিব লাগিব মই এইখিনিত মই একমত যে তেওঁলোকক অল্টাৰনেটিভ ব্যৱস্থা কৰিব লাগিব তেওঁলোকে ভাৰতীয় মানুহ যিবিলাক 100% ভাৰতীয় মানুহ তেওঁলোকক
পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি বেলেগ পদক্ষেপ লোৱাটো মই ভাবোঁ যে সমীচীন নহ'ব